চন আছিল 1950 15 আগষ্ট সময় আছিল 7:40 ইফালে গোটেই ভাৰতবৰ্ষত ফৰ্থ ইণ্ডিপেণ্ডেন্স ডে সেলিব্ৰেট কৰি আছিল কিন্তু হঠাৎ অসমত এটা বহুত ডাঙৰ প্ৰাবল্য ভূমিকম্প আহিল শ মানুহে তাত প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু হাজাৰ হাজাৰ মানুহে তাত নিজৰ ঘৰবাৰী হেৰুৱাবলগীয়া হ'ল আসলতে ভূমিকম্প হয়নো কিয় আৰু অসমত অহাৰ সম্ভাৱনা ইন ফিউচাৰ কিমান সম্ভাৱনা আছে তাৰ ওপৰত আজি আমি ডিটেইলভাৱে কথা পাতিম আৰু ভূমিকম্প কেনেকৈ হয় এ টু জেড আজি ইয়াত ডিটেইলভাৱে কথা পাতিম তাৰ কিছুদিনৰ পিছত 6 নৱেম্বৰত কেলিফৰ্ণিয়াত কি দেখিলে 10 ফিট দীঘল অৰফিছ তাৰ কিছুদিনৰ পিছতে আহিল কেলিফৰ্ণিয়াত 7 মেগনেটিক ভূকম্প Very strong shaking. Wow. I think we need to get under the এই ঠিক তেনেদৰে অসমতো তেনেকৈ আগজাননী পাই গৈছিল জীৱ-জন্তুবোৰে কুকুৰবোৰে চিঞৰিবোৰ ধৰিছিল আৰু তেতিয়া মানুহবোৰে অনুমান কৰিছিল যে কিবা নহয় কিবা ডাঙৰকৈ কিবা এটা হ'ব কিন্তু যে ভূমিকম্প হ'ব বুলি কোনো জনা নাছিল 4-5 দিনৰ আগতে অস্বাভাৱিক আচৰণ হৈছিল জীৱ-জন্তু চৰাইবোৰে যেতিয়া মানে লসুল পৰিবেশ সৃষ্টি কৰে কুকুৰে মানে ৰুল দিয়ে তাৰ 4-5 দিনৰ পাছতে অসমত আহিল 8.7 মেগনেটিক ভূকম্প মানে ভূমিকম্প এতিয়া 1950 চনৰ অসমৰ ভূমিকম্পটোৰ কথা জানিব হ'লে আমি প্ৰথমতে বুজিব লাগিব ভূমিকম্প কেনেকৈ হয় এতিয়া আমি যিবোৰ এতিয়া পৃথিৱীৰ দেশবোৰত আছোঁ এইবোৰ দেশবোৰ এখন প্লেটৰ ওপৰত আছে এই প্লেটবোৰ নাম হৈছে টেকটনিক প্লেট আৰু এই প্লেটবোৰ একেটা জেগাত নাথাকে এটি চলাচল কৰি থাকে যেতিয়া চলাচল কৰি হ'ব যেতিয়া ঘূৰণি খাব সেই ঘূৰণত কম্পন সৃষ্টি হয় আৰু এই কম্পনটোৰ ওপৰত মানে সেই জইণ্টৰ ওপৰত যিবোৰ দেশ আছে সেইবোৰ দেশত ভূমিকম্প সাধাৰণতে বেছিকৈ হয় আৰু তিব্বত পাহাৰটো হৈছে হিমালয় পৰ্বতৰ এটা ঠাল আৰু সেইকাৰণে বেছিকৈ ভূমিকম্পটো হোৱাৰ চান্স তাত বেছি হ'ল মানে অৰুণাচলত হ'ল অৰুণাচলত প্ৰভাৱ পৰাৰ কাৰণে আমাৰ অসমলৈ ভূমিকম্পটো মানে অলপ প্ৰভাৱ পৰিলে এতিয়া যি আমি এই ভাৰতবৰ্ষত আছোঁ এই ভাৰতবৰ্ষখন আমি এতিয়া এছিয়া মহাদেশৰ লগত আছোঁ কিন্তু এটা টাইমত আমাৰ এই ভাৰতবৰ্ষখন আফ্ৰিকাৰ লগত লাগি আছিল কিন্তু সময়ৰ সোঁতত যেতিয়া টেকটনিক প্লেটবোৰ চলন কৰি থাকে সেনেকৈ গৈ ইউৰেছিয়ান মানে প্লেটৰ লগত খুন্দা খালে ভাৰতৰ প্লেটখন খুন্দা খাই তেতিয়া হিমালয় পৰ্বত সৃষ্টি হ'ল হিমালয় পৰ্বতৰ আগতে সেই জেগাডোখৰত আছিল সাগৰ আছিল সেই সাগৰখনৰ নাম আছিল তেথিছ মহাসাগৰ জাপানখন য'ত আছে মানে কেইবাখনো টেকটন প্লেটৰ জয়নৰ ওপৰত জাপানখন আছে সেইকাৰণে মানে টেকটন প্লেটবোৰ মানে চালচলন ঘটি থাকে যে সেইকাৰণে তাত মানে কম্পন সৃষ্টি হয় তাৰ ফলত মানে জাপানত হাইলি ভূমিকম্প মানে হৈ থাকে প্ৰায়